অভিশাপ ঘোৰ অভিশাপ তহঁতি 2024 চনটোক যেনেকৈ খেৰাবলৈ উঠি পৰি লাগি আছ এই ফুলেশ্বৰী বাই চকুত চব দেখি আছো মই 2025 চন আহিছে বুলি তহঁতৰ বেছি উৎপাত হৈছে তহঁতি মদে মাংসৰে গাহৰিয়ে খাই নদীৰ কিনাৰত কিমান উৎপাত কৰিছ চব ফুলেশ্বৰী বাই দেখি পাই আছে নাপাই তহঁতক মই অভিশাপ দিছো বৰলাকেইটা বৰলা হৈ থাক আৰু যিগিটাই মাল খাই দেখাইছ তহঁতি মদৰ দোকানৰ মুখৰ আগত বহি থাকিবি তহঁতক মদৰ দোকানে এটু পালো মদ নিদিয়ে যাতে আৰু এই গাহৰি খুৱাই দেখাকেইটা তহঁতক বজাৰত এনেকৈ গাহৰিৰ দাম হওক তহঁতি যাতে বজাৰত গাহৰি মাংস দক দেখি হিপ গিলি আহি ঘৰত ভুকানে ভাতকেইটা খাওঁ আৰু এইকেইজনী তহঁতিয়ে যে ধনী দৰা এটা পাম বুলি আশা কৰি যে ঘূৰি ফুৰিছ বয়ফ্ৰেণ্ডৰ লগত তহঁতৰ গতি লৈ চাই হ'ব তহঁতি গোবৰে বেৰ মুচিবলৈ পাবি আৰু বৰ লাগিটা কথা নকওঁৱেই তহঁতি বোৱাৰীৰ লগত লাইন মাৰি থাকোঁতে তহঁতৰ বিয়া নহ'বগৈ ঘোৰ অভিশাপ ফুলেশ্বৰী বাই ভাগৰ আৰু তহঁতৰ এই অভিশাপ যদি খণ্ডন কৰিবলৈ মন আছে তেন্তে ফুলেশ্বৰী বাই চৰণত এটা কোৱাটাৰ আৰু আধা কেজি গাহৰি দি যাবি ওম ফুলেশ্বৰী বাই নমঃ।